Hello guys, মই অসমীয়া ৰান্ধনীশাল চেনেলৰ পৰা আপোনালোকৰ মাজলৈ অন্য এটা নতুন ভিডিঅ' শ্বেয়াৰ কৰিছোঁ। আজি মই বনাম ষ্টাৰ আচাৰ, মানে কি জানেনে? কৰ্দৈ আচাৰ। কৰ্দৈখিনি ফাৰ্ষ্ট ধুই মেলি ৰাতি নিমখত ডুবাই ৰাখিছিলোঁ আৰু এইখিনি পাছদিনা মই ডলাত শুকুৱাই ল'ম। প্ৰায় 3 ঘণ্টামান শুকাম, কাৰণ বেছি শুকাই গ'লে আচাৰবোৰ খাবলৈ ভাল নালাগে। আৰু এইখিনি বনাবৰ বাবে মই কিনো মছলা ব্যৱহাৰ কৰিছোঁ চাওঁ আহক। অলপ লৈছোঁ গোটা মছলা, অলপ জিৰা আৰু অলপ জালুক, লৈছোঁ আজৱাইন আৰু লৈছোঁ শুকান জলকীয়া। আৰু এইখিনি মই এখন কেৰাহীত গৰম কৰি ল'ম। অলপ পাছত দিছোঁ বগা সৰিয়হ আৰু এইখিনি ঠাণ্ডা হ'বৰ বাবে ৰাখি দিলোঁ। আৰু এখন কেৰাহীত মই এনেদৰে তেল প্ৰায় 200 গ্ৰামমান গৰম কৰি ল'ম আৰু এইখিনি ঠাণ্ডা হ'বৰ বাবে মই ৰাখি দিলোঁ। আৰু ঠাণ্ডা হৈ থকা মছলাখিনি মিক্সাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। প্ৰায় গোটাকৈ ৰাখিছোঁ, কাৰণ আচাৰত গোটাকৈ খাবলৈ ভাল লাগে। আৰু মই ঠাণ্ডা কৰি থোৱা তেলখিনি অলপ পাঁচফোৰণ দি দিছোঁ আৰু এই কৰ্দৈখিনিত কি মিক্স কৰি চাওঁ। তাত দিছোঁ জলকীয়া গুড়া, অলপ দিছোঁ হালধি গুড়া আৰু তাতে দিম আন্দাজমতে নিমখ। বেছি নিদিওঁ, কাৰণ ৰাতি নিমখত ডুবাই ৰাখিছিলোঁ কাটি। আৰু তাতে দি দিম গ্ৰাইণ্ড কৰি থোৱা মছলাখিনি। আৰু এইখিনি ভিনেগাৰ অলপ দি দিম, কাৰণ বেয়া নহ'বৰ বাবে। মই এইখিনি ভাজি নিদিওঁ যে, সেইবাবে ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ। আৰু এই ভালকৈ মিক্স কৰি লোৱাৰ পাছত ইয়াত মই ঠাণ্ডা কৰি ৰাখি থোৱা তেলখিনি ঢালি ভালদৰে মিক্স কৰি লওঁ। এনেদৰে গোটেইখিনি মিক্স কৰি ল'ম, যাতে আচাৰখিনিত মছলাখিনি ভালদৰে লাগি যায়। এনেদৰে ভালদৰে মিক্স কৰি যাতে গোটেই কৰ্দৈখিনিত মছলাবোৰ সোমাই যায়। তেল, মছলা, নিমখ যি আছে গোটেইখিনি সোমাই যায়। কেনেকুৱা লাগিছে জনাব কমেণ্টত। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে এনেদৰে ভিডিঅ'বোৰ দি থাকিবলৈ উৎসাহ পাওঁ। এয়া ৰেডি কৰ্দৈ আচাৰ। বনাই খাই চাব, যদি ভাল লাগে। বনোৱা টিপছটো মই এনেদৰে বনাওঁ, আপোনালোকেও জনাব বনাই খাই কেনেকুৱা লাগে, বনাই চাবচোন।